गोविंद महाप्रभु निर्गुण श्रवण कीर्तन महाभक्ति जी स्थान एकांत भक्ते आश्रय करे সেই স্থানত কৃপালু শ্রীমন্ত শংকৰদেৱ পৰম গুৰুজনাই সেউজ কন্দজ উদ্ভিদজ আৰু জৰায়ুজ চাৰিটি ভাগত বিভক্ত জ্ঞান আৰু বিবেকযুক্ত পঞ্চভূতি নৰদেহৰ গৰাকী আমি মনুষ্য নামৰ জীৱক সেই স্থান চিনাকি কৰি দিছে দ্বিতীয় বৈকুণ্ঠ মহাসত্ৰ বা নামঘৰ আৰু অজন্মৰ সমাজস্থলী আজিৰ পবিত্ৰ পুণ্যধাম নামঘৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ ভক্তি পঢ়াশালী ভাগী আঠখেল আঞ্চলিক গেলেকী লাহনগৰ প্ৰাথমিক গুণমণি নামঘৰ আৰু এই পবিত্ৰ পুণ্যধামত পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিও দিশৰ পৰা আহি গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তিৰ মাধ্যমেৰে জীৱন ধন্য কৰাৰ প্ৰয়াস কৰি সমবেত হোৱা আসনাধিষ্ঠ হোৱা আমাৰ অতীব সুহৃদ আজিৰ অনুষ্ঠানভাগী নামাচাৰ্য প্ৰভুজনকে মুখ্য কৰি প্ৰাথমিক আঞ্চলিকৰ সভাপতি সম্পাদক বিষয়ববীয়া কৰ্মকৰ্তা আৰু পাঠৰ বাবে আসন অলংকৃত কৰা সুহৃদ পাঠাচাৰ্য প্ৰভুজনা জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ পিতৃতুল্য দেউতাসকল ব্ৰজধামৰ গোপী সদৃশ লক্ষ্মী স্বৰূপাই মাতৃসকল দেশৰ ভৱিষ্যত ধৰণীস্বৰূপ ভক্ত প্ৰহ্লাদ আৰু ধ্ৰুৱ সদৃশ কণকণ মইনা আমাৰ অগ্ৰজ অনুজ যুৱক যুৱতী বন্ধু বান্ধৱী সমস্ত জনা আপোনাহ পৰম বৈষ্ণৱ গুৰুজনাৰ একান্ত শ্ৰদ্ধা সেৱক ভগৱন্ত বস্তুৰ পৰম ভকত সাক্ষাৎ নৰৰূপী নাৰায়ণ শ্ৰী সত্যেন্দ্ৰমূৰ্তি ভকত ভাগৱত আপোনাহ মহামহন্তৰ দুখানী অপচৰণত আমি মূলসমতি ভক্তিৰ সেৱাভাগী অৰ্পণা কৰা হৈছে। আমাৰ অতীব সুহৃদ পুনাৰাম বাপজনা আমাৰ মাজতে আছে তেৰা চৰণ কমলতো আমি মান্য অনুসাৰে ভক্তিৰ সেৱাভাগী অৰ্পণা কৰা হৈছে। আমি মূলসমতি আপোনাহ মহামহন্ত কৃপালু গুৰুজনাৰ আদৰ্শ মায়াময় সংসাৰ ভগৱন্ত বস্তুৰ দ্বাৰা সৃষ্টি আৰু মায়াময় সংসাৰৰ ভগৱন্ত বস্তুৰ মায়া ছেদ কৰি ভগৱন্তৰ কৃপাধন্য হৈ পৰমগতি